বিলাতী খুৰাৰ ৰমৰমীয়া বেহা চলিছে এতিয়া দেৰগাঁৱত। দীৰ্ঘদিন ধৰি দেৰগাঁৱত বিলাতী খুৰাৰ অবৈধ ব্যৱসায় চলি অহাৰ ব্যাপক অভিযোগ উঠিছিল। কৰোণাতংকৰ সময়তে দেৰগাঁৱৰ গ্ৰাম্যাঞ্চললৈ দিন দুপৰতে সৰবৰাহ হয় বৃহৎ সংখ্যক বিলাতী খুৰা। আৰু দেৰগাঁও আৰক্ষীয়ে চহৰখনত চলোৱা নিয়মীয়া অভিযানৰ সময়তে যাত্ৰীবাহী এখন টেম্পুতে জব্দ কৰিছে বৃহৎ পৰিমাণৰ বিলাতী খুৰা। দেৰগাঁৱৰ এখন খুৰা বিপণীৰ পৰা বৃহৎ সংখ্যক বিলাতী খুৰা দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ওপৰ টেমেৰালৈ সৰবৰাহ কৰাৰ সময়তে দেৰগাঁও আৰক্ষীয়ে জব্দ কৰিছে এই বৃহৎ পৰিমাণৰ খুৰাখিনি। আৰু এই টেম্পুখনৰ চালকৰ ভাষ্য অনুসৰি ব্ৰহ্মপুত্ৰ অঞ্চলৰ বিভিন্ন দোকানত দিবলৈ নিছিল এই বৃহৎ পৰিমাণৰ খুৰা। গ্ৰামাঞ্চলত গেলামালৰ দোকানে দোকানে সুলভ এতিয়া বিলাতী খুৰা। টেম্পু চালকৰ ভাষ্যৰ পিছতেই সেই কথা যেন পোহৰলৈ আহিছে। মডিয়াঞ্চলক ক'লৈ নিছিলে? ওপৰতে মালে সদায় নি থাকে না এনেকৈ? সদায় নিলোঁ। এইবাৰ নিছিলে বস্তুটো কাৰ? মদখিনি কাৰ? জিতু লয়িং। এইটো ক'ত বিকে নি পেলাই? তাতে বিকে। গেলামাল দোকানত বিকে নেকি? হে আগতেতো নি থাকে বুলি কৈছে। এইটো আপোনালোকে আগতেও তালৈ নি থাকে বুলি কৈছে মডিয়াৰ পৰা। বেলেগ বেলেগ কোনোবা গাড়ীয়ে নিয়ে ন? তাতে গাঁৱলৈ এই মডিয়াৰ পৰাই গৈ থাকে নেকি? অকল মডিয়াৰ পৰাই নহয়, আপোনাৰ NB ৱাইন শ্বপ, DB ৱাইন শ্বপ এনেকৈ কৰি প্ৰত্যেকখন ৱাইন শ্বপৰ পৰাই যায়। তাত আপোনাৰ গেলামাল দোকানলৈ যায়গৈ ন? তাত বিক্ৰী হৈ থাকে। ইয়াত কিমান কাৰ্টন আছে আপোনাৰ গাড়ীত? মোৰ ইয়াত 8 কাৰ্টন। 8 কাৰ্টন। আপোনালোকে চেকিঙত পাইছে আৰু এতিয়া আপোনালোকে ব্যৱস্থাটো কেনেধৰণে আগবঢ়াইছে? ব্যৱস্থাটো মানে কথা এটা হ'ল কি, মই চেকিঙত টহলদাৰীত পঠাইছিলোঁ। চেকিং কৰি থকা অৱস্থাত দেৰগাঁও চাৰিআলি মোৰ লগৰ সন্মিলনতে চেকিং কৰি থকা এখন হেৰি আহিছিলে এপে গাড়ীখনৰ আপোনাৰ গাড়ী নাম্বাৰ হ'ল A07AC 5023। সেই গাড়ীখনত চেকিং কৰি থকা অৱস্থাত আমাৰ সন্দেহ হ'ল। তাত কাৰ্টন ওলাল, 8টা বিয়াৰ কাৰ্টন ওলাল আৰু 5টা আপোনাৰ IB হাফ হোৱাৰ লগে লগে আমি তাতে চিজ কৰিছোঁ। চিজ কৰি পেলাই অলৰেডি থানালৈ লৈ গৈছোঁ। থানালৈ লৈ গৈ পেলাই আমাৰ দুটা কৰ্তৃপক্ষ মহোদয়ক আমি জনাইছোঁ। জনাই পেলাই তেখেতৰ এতিয়া আমি যিখিনি কৰিবলগীয়া কৰণীয় কাম আছে সেইখিনি আমি কৰি আছোঁ। কৰি পেলাই সিমানেই। এনেকুৱা এখন ৱাইন শ্বপৰ পৰা ধৰক এনেকৈ বৃহৎ পৰিমাণত নিব নোৱাৰে। সেইটোতো তেনেকৈ উইদাউট লাইচেঞ্চততো একো কৰিব নোৱাৰে। তেওঁলোকৰ দেখা যাওক, ৰিটেইল কাউণ্টাৰ হয়, এতিয়া দেখা যাওক কেনেকৈ কি কৰা যায়, কেনেকৈ কি বস্তু আছিলে। আমি এতিয়া তদন্ততহে কথাটো ওলালোঁ। ইতিমধ্যে দেৰগাঁও আৰক্ষীয়ে তদন্তৰ বাবে আটক কৰিছে মদিৰা ৱাইন শ্বপখনৰ এজন কৰ্মচাৰীক। দেৰগাঁও আৰক্ষী থানাৰ এগৰাকী বিষয়াই তদন্ত আৰম্ভ কৰি জিলাৰ উচ্চ পৰ্যায়ৰ বিষয়াক এই বিষয়ে অৱগত কৰাৰ কথাও জানিবলৈ দিছে সাংবাদিকক। আৰু এনেকৈ এতিয়া দেৰগাঁৱত খুৰাৰ যে এখন বৃহৎ বজাৰ সুলভ হৈছে সেই কথা নিশ্চিতভাৱে পোহৰলৈ আহিছে। নিউজ ডেস্ক, হেডলাইন্স দেৰগাঁও।